ভাল কৰি ভৰিৰে মুহাৰি এৰি তুমি গুচি গলা মোৰ পৰা তৰি। ইয়ে ভাই চখে কি হিচিয়ে বৰ টেনচনৰ গান মাৰি আছে ভাই। নকবি দে ভাই দুখৰ গতি। 1 জানুৱাৰী আইছি গাৰ্লফ্ৰেণ্ডক কাপোৰ চাপোৰ দিবা পইচা পাতি নাই। 1 জানুৱাৰী আইছি যাব কিহৰ কাপোৰ চাপোৰ দিবা লাগে। তই কি বাল জেংবি ধকৰা তোৰ গাৰ্লফ্ৰেণ্ডে নাই। এনে কথা তোৰ গাৰ্লফ্ৰেণ্ডটো লৈ বৰ কাম কৰছা। ৰাতি হলে ফেকুৰিছা আৰু দিনত হলে কথা পাতিছা। মোৰ বা এখনি আছে তোৰ যি এখনিও নাই। ধকৰা ৰাখি কিনে কি কৰছা। তইতো ফাংচন খান চাবা যাবা নাপা আকৌ ধোন চাবা যাবা নাপা মোৰ দেখা নাই কুত্তাৰ দৰে ঘূৰি আছো। এতিয়া 1 জানুৱাৰী তই টেনচনত মৰি নাছা গাৰ্লফ্ৰেণ্ডক কাপোৰ দিবা লাগে। 1000 পইচা আছে ডিজে আনিম লগৰ কেইটাৰ লগত খানা খাবা যাম তই যাবা পাৰবি নৰা তই। যা দে ভাই জকে যাবা ইচ্ছা তকে যা এনে মাথাৰ চকৰি ঘূৰি আছে। কাষত আছে এতিয়া ভাল মাৰি দিম মাথাত। ই দুই কেনে কৰে ভাল যায়ে ভাল হ'ব পায়। যাওঁ দে যাওঁ ধকৰা তোৰ লগত নুকুনি থাকে মই তোৰ লগত থাকিব পোৱা নাই। থাক তই মাইনে ফোন মাৰিবা আহিছি ৰিচিভ নকৰিলে আৰু গোটাই মাৰিব কাটা চৰু। ই যাতেও ক'বা নিলাকে তাত বইনের পুৰা ৰখ তই যাওঁ ৰখ খুটি ৰখ। চালা কি কৰা যায় হাততো 1 টকা পইচা নাই লগৰ কেইটাও খানা খাব। এটা কথা বুজি নাপলো মানুহ জীৱনৰ পাই 1 মাহ গুচি যায় 1 বছৰ চালা খানা খাইহে ফুৰে। কাইনবা পাৰি খাই ফূৰ্তি কৰে। বেলেগ কলে কি হব মইহে পইচা বিচাৰি আছো তাত দি যাই থাকাই ভাল। জানুৱাৰীতো আহি পালাকে ভাই খানাটোতো খাবাই লাগিব। পইচা কিমানকে তুলবি পিছে। পইচাৰ কথা ভাববি ৰ খানাটো ক'ত খাবা লাগব। কি কয় টেনচন ভাই খানাটোতো খাবা লাগবই। তহঁতে বা কি ভাবছা তহঁতৰে মতামতটো ক। খানাটোতো খামেই তই খাবি ইও খাব ময়ো খাম কিন্তু খাবি ক'ত। সেইটোহে হচ্ছা। হ'ব দে ক'বা এক জেগাত কৰি দিম। সেনা কথা নহয় টেনচনে। বছৰৰ মূৰত খানা এটাই খাম ক'ত খা ভালকে ভাবি কিনে কওঁ। হয় দে টেনচন আৰু কি ঘূৰা টাকা কৈ থাকা। মইতো এতিয়া ভাবাতো 2টা জাগে ভাবছো তহঁতে বা কি ক। কিয়ে ভাই টেনচন কবাই বেলেগত ভাবা আনপা ধো মই। হ'ব দে হ'ব উচলা ৰাতকেইটা উলিয়াই আহিবা নালগে। পইচা দিলি 500কে আৰু ইমান লাম্বা সপোন দেখবি। এতে খাম দে কবাই মুকালমত খাবি না এতে বাঘৰে গুচিৰ কণা কথা খাবি কৌ। মুকালমৰ ক'ত খাবি মেকচেনি। কি মুকালমাৰ কতাই তই মুকালমাৰ চুৰত যাই পা নাই। হৈছি ওচৰত থাকিও এখনি জেগা যাই পা নাই। দুনিয়াৰ মানুহ ঐ ভাই যাই পা নাই তই। কি কয় ভাই একবাৰো মই যাই পা নাই কিবা আহে না নাহে। তই যি ভাবছি খেলা নাপাৰাতে। ৰাতে দুনিয়াৰ মানুহ আহে একো বস্তু নাপা আৰু চকতে পুলিচ পায়। নহয় ধকৰা চকৰি তকৰি আহে না নাই। সেইবোৰৰ পৰা আপিৰ কথা কৈ আছা কেইটা লাগে সেইটো কতো। আপিৰ কথা কৈ আছা তো আৰু আমাৰ ইয়াতে গাঁওখনত চোৰেচ্ছা নাই সিমান নাই তাতে আপি জেমা নাইব। বাপৰে বাপ কি কয় মোৰ ফিক্স মই যামেই। জেকা তই যাবি না যা নামটা ধুলে ভাইপৰ পাই মোৰ কিন্তু যাতো ফিক্স ভাই তোৰতো কো। যাম দে মই আৰু কেনে যাম তাতে আৰু আপি আহিব ভাই। যাতো তাকে ফিক্স হল আমি 3জনে হলো আৰু চলি ক'ত। আহিব তই জকে যাবি তান্দো তাকেই যাব তোৰে কথা। মই নাহান্তে গোটেই আলোচনা কৰি ফেললি নেকি নাই এনে এটাৰ লগত লাগি আহিলো না তহঁতৰ লগতো লাগিবা লাগিব। তই আৰু কাৰ লগত লাগি মৰলি নকবি দেই ভাই আহি থাকান্তে চবক লাগ পালো তাক মই মাত দিবেহে পালো তাৰ কথা ভাই। গোটাই মহাভাৰতখন মেলি দিছি আৰু কি পিছে কিবা পিকনিকৰ আলোচনা কৰলি না। ভাই হৈ গেল দে সেই আলোচনা। বেলেগ ফূৰ্তিত কৈছা ভাই কিবা মনটো ৰোমান্টিক নিকি না তোৰা। নকবি দে ভাই টেনচনে যি জাগা দেখেছি এইবাৰ মনটো আখান দুখান লাগিছে হাই। কবা নৰো দেই তহঁতে কি কৰছা ভাই না আৰু যোৱাবাৰৰ দৰে হয় কবাই যাম বুলি কৈ কিনে বাকৰি গুচিৰ পথৰতে যায় 150 টকা বক্সে দি যাকো। ধকৰা হেলা বাদ দি যোৱাবাৰৰ কথা যা কথা গুচি গৈছি তই এইবাৰ যাবি না নাযা সেইটো কোৱাই। খং কিয় কৰা মই কথাটোহে কৈছো যাম দেই তহঁতে জকে যা তাকে যাম। ধকৰা বৰ বইনের বুটা এইবাৰ এতে নহয় মুকালমৰ চৰত খানা। কি কয় ভাই সিবাৰ মই যোৱাবাৰ চাবা গৈছিলো ধুনীয়া ৰাবি ভাই মজা যাম দে। যাতো চবে যা ৰ ভাই কিন্তু এইবাৰ পইচা 8 টাকা দিলে কমকে দে নোলাও ডাইৰেক্ট 500 লৈ আহিবি। দিম দে কেনে দামাই দে ৰ তইতো লাষ্ট টাইমতে পইচা নেদা মোৰ নাই অমুক নাই তমুক নাই 200 টকা লো অমুক লো তই সেনকে ক তোৰ কাৰণে চব খেলি মেলি লাগে। এইবাৰ কিন্তু ভাই পুৰা 500 লৈ আহিবি দেই। হ'ব দিম দে সৰক লৈ কিনে যাই থাকো ৰ ফাদাৰৰ তাৰ পৰা অলপমান পইচাৰ মাথা মাৰো। মোৰো এবাৰ পিকনিক নহলে খোৱা নহব এনে লিডাৰ হৈছো। মাদাৰকে অলপ তেল মাৰো ৰ মাদাৰ। বাবা কি
কি হ'ল মাদাৰে মোক অলপ পইচা লাগছিলে। পইচা কি কৰা বাবা? হাও তই গমেই পা নাই 1 জানুৱাৰী আহিল দেখোন, তাতে খানা খাব লাগিব। তাতে আৰু মই খানাৰ এইবাৰ দায়িত্ব গোটাই ময়ে লৈছো। এইবাৰ পইচা অলপ লাগিব মোক। বাবা পইচা লাগব, মোৰ হাতত 1 টাকাও নাই দেউতাৰে আহক দেউতাৰে আহিলে কিবা কয়। কি কয় কি নকয় মই এলা নাজনো, মুঠে তই আনি দিবি মোক পইচা, নহ'লে চলি মাখাৰ আগত মোৰ গোটেই লাজ সন্মান গোটাই গুচি যাব। হ'ব দেচোন হ'ব, আজি দেউতাৰে আগে অফিচৰ পাই দিম দে। পিছে বাবা কিমান লাগব পইচা? এইবাৰ অলপ পইচা খৰচা হ'ব, এইবাৰ মুকালমাৰ চৰক যাম না, সেইকাৰণে এনে 1,000 মানকে উঠাইছো। তাতে আৰু গোটেই দায়িত্ব মই লৈছো না, কাৰোবাৰ 200-100 টকা কমিলে লাগব, লাগলে 1500 মান দিলে হ'ব দে। মাক চকলা কি হলে মাদাৰৰ, মাক চকলা কি হলাই।